হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে, তো তেওঁলোকৰ জানে যে তেওঁলোকে যে প্ৰেক্টিকেল মাৰ্কছবিলাক তেওঁলোকৰ পৰ্টেলত ভৰোৱা হয়। তো সেই প্ৰেক্টিকেল মাৰ্কছবিলাক এইবাৰ কিদৰে ভৰোৱা হ'ব, কিদৰে কেলকুলেট কৰা হ'ব, সেইখিনি কথা ইয়াতে ন'টিছখনত দিয়া হৈছে। তো জনাটো খুবেই প্ৰয়োজন যিসকল ছাত্ৰ ছাত্ৰী HSLC দিবলৈ গৈ আছে। তো ইয়াতে লিখিছে আমাৰ যোনটো মাৰ্কছ এণ্ট্ৰি পৰ্টেল আছে সেইটো 24 ডিচেম্বৰত অ'পেন হ'ব, অলৰেডি অ'পেন হৈছে, আৰু সেইটো খোলা থাকিব 13 জানুৱাৰীলৈকে। তোমালোকে দেখিছা ডেট দুটা লিখা আছে 24 ডিচেম্বৰ, আৰু 13 জানুৱাৰীত কি হ'ব সেইটো বন্ধ হৈ যাব। তো ইয়াতে বহুতো কথা লিখা আছে, কিন্তু আমাৰ গোটেইখিনি দৰকাৰ নহয়। আমি 3 নম্বৰ পইণ্টটো চাম। IA মাৰ্কছ, IA অৰ্থাৎ ইণ্টাৰনেল এছেছমেণ্ট, মানে যোনটো মানে হেৰি প্ৰেক্টিকেল মাৰ্কছ আছে আৰু অফ ইংলিছ। তো ইংলিছৰ প্ৰথমতে কথা কোৱা হৈছে যে ইংলিছৰ মাৰ্কছটো কিদৰে ইয়াত ভৰোৱা হ'ব। তো ইয়াতে কৈছে ইংলিছ C1 ছাবজেক্ট উইল বি প্ৰি-পপুলেটেড based on candidates' performance in the Central Test 1 and Central Test 2 of স্পকেন ইংলিছ। তো ইয়াতে কি কৰিছে যে যোনটো তোমালোকৰ চেণ্ট্ৰেল টেষ্ট 1 আছিলে আৰু 2 আছিলে, সেই দুটা মিলাই পেলাই কি কৰা হ'ব, এইবাৰৰ যোনটো ইণ্টাৰনেল এছেছমেণ্ট আছে তাৰ নম্বৰ দিয়া হ'ব। তো সেইটো কি কৈছে, ফৰ দ্য কেণ্ডিডেটছ হুজ মাৰ্কছ আৰ নট প্ৰি পপুলেটেড স্কুল হেজ টু এণ্টাৰ মাৰ্কছ বেছড অন আৰ্লিয়াৰ ইণ্টাৰনেল এছেছমেণ্ট। তো ইয়াতে কি কৈছে যে সেইখিনি যোনখিনি চেণ্ট্ৰেল টেষ্ট 1 আৰু টেষ্ট 2 আছে সেইখিনি মাৰ্ক কেলকুলেট কৰি সিহঁতৰ অলৰেডি পৰ্টেলত ভৰোৱা থাকিব। সেইটো মানে ছিষ্টেম দি কৰি দিব। কথাটো বুজি পাইছা যে ছেবাৰ পাই সেইটো কৰা হ'ব। কিন্তু যিসকলে এক্সাম দিয়া নাছিলে বা কোনো কাৰণত তেওঁলোকৰ মানে বেয়া হৈ গৈছিলে, তেওঁলোকৰ মাৰ্কছবিলাক নাই, তো তেওঁলোকৰ কি কৰিব লাগিব, স্কুলৰ পৰা সেইটো ভৰাব লাগিব। স্কুলৰ পৰা কি কৰা হ'ব, সেইটো ভৰাই দিয়া হ'ব। কথাটো হয়তো ক্লিয়াৰ হৈছে তোমালোকৰ, যে তোমালোকৰ স্পকেনৰ যোনটো চেণ্ট্ৰেল টেষ্ট 1 আছিলে 2 আছিলে, সেই মাৰ্কছকেইটা কি কৰা হ'ব, তোমালোকে এপটো খুলি পেলাই চালেই গম পাবা তোমালোকৰ আগৰ ৰিজাল্টবিলাকত তাত কিমান আছিলে। তো সেই মতেদি কি কৰা হ'ব, দুটা মিলাই পেলাই কি কৰা হ'ব, তোমালোকৰ স্পকেন ইংলিছৰ যোনটো মাৰ্কছ আছে 10 মাৰ্কছৰ ভিতৰত কিমান পালা সেইটো তেওঁলোকে কেলকুলেট কৰি দিব। আৰু যাৰ নাই, যাৰ কোনো প্ৰব্লেমৰ কাৰণে তেওঁলোকে এক্সাম দিব পৰা নাছিলে বা তেওঁলোকৰ নম্বৰবিলাক নাই মানে পৰ্টেলত, তো তেওঁলোকৰ কি কৰা হ'ব, স্কুলৰ তৰফৰ পৰা ভৰাই দিয়া হ'ব। 4 নম্বৰ পইণ্টটো চাবা তোমালোকে, ফৰ দ্য আদাৰ ছাবজেক্ট জেনেৰেল মেথছ হওক বা জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, এডভান্স মেথছ বা জিঅ'গ্ৰাফি, স্কুল হেভ টু এণ্টাৰ IA মাৰ্কছ বাই দেমছেল্ফ বেছড অন ইণ্টাৰনেল এছেছমেণ্ট। তো কি কৈছে, তেওঁলোকৰ যোনটো মানে ছায়েন্স আছে বা ছ'চিয়েল ছায়েন্স এইবিলাক ছাবজেক্ট বাকীবিলাক মানে ইংলিছ বাদ দি পেলাই যোনবিলাক ছাবজেক্টৰ প্ৰেক্টিকেল আছে, তো সেইখিনি মাৰ্কছ কি কৰিব, স্কুলৰ পৰাই দিয়া হ'ব। তাৰপিছতে কৈছে যে IA মাৰ্কছ ওৱান ছাবমিটেড কেন নট বি এল্টাৰ্ড। এবাৰ ভৰোৱাৰ পিছত সেইখিনি আৰু চেঞ্জ কৰিব নোৱাৰি। আৰু 6 নম্বৰ পইণ্টটোত দিছে যে যোনখিনি মানে IA মাৰ্কছ ভৰোৱা হ'ব, যোনখিনি মাৰ্কছ ভৰোৱা হ'ব এইখিনি এটা তেওঁলোকে প্ৰিণ্ট আউট ওলাই ল'ব, আৰু সেইটো মতে কি কৰিব লাগিব, প্ৰিণ্ট আউটটো ডাউনলোড কৰি থ'ব লাগিব যাতে তেওঁলোকে পিছত চাব পাৰে। তো এইখিনি আছে এটা সৰু সুৰা ইনফৰ্মেশ্যন আমাৰ প্ৰেক্টিকেল মাৰ্কছ জড়িত, মানে প্ৰেক্টিকেল মাৰ্কছ সম্বন্ধীয়। তো আশা কৰিছোঁ বস্তুখিনি বুজি পাইছা। আজি ভিডিঅ'তে শেষ কৰিলোঁ, কি পঢ়িছোঁ কিনা।